ফাইনেলি লগ পাই গলো ঠান্ডা ঠান্ডা জিরো ডাউন পেমেন্ট পাই যাব জিরো ইন্টারেস্ট লগাই দিম আৰু ইয়াত খাইছো কুঁহিয়াৰৰ জুচ তাত চালো তাৰপৰা ইয়াত ষ্টাইল বজাৰত চালো কতোৱে নাপালো গাইজ হেল্ল' গাইজ ৱেলকাম বেক টু মাই নিউ ব্লগ আজিৰ ভিডিঅ'টো নলবাৰীৰ পৰা আৰম্ভ হ'ল মানে গাইজ আজি আহিছিলো এযোৰ চেণ্ডেল আৰু নতুন কলেজৰ বাবে নতুন কলেজৰ লং পেণ্ট ল'ব তো বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মোৰ লগত উদীপ্ত আছে চাই লওক ফ্ৰেণ্ডছ দেখিছে তো ডেকা টেইলাৰ্ছ বুলি এখন আছে তাতে লং পেণ্টটো পায় তাত গৈ লগ পাই আছো বলক গাইজ কিছু দূৰ খোজকাঢ়ি সেয়ে পাই গ'লো ইয়াত ডেকা টেইলাৰ্ছ দেখিছে তো বলকচোন ভিতৰলৈ যাওঁ গাইজ সুধিলো ইয়াতে খুৰীটো নাই বোলে অলপ দেৰিকে আহিম বলক এতিয়া যাওঁ আমি ধন্দাৰ দোকানলৈ উদীপ্ত এটা কথা কচোন মেট্ৰিক দিলি নতুনকে কলেজ খুলিব নতুনকে পঢ়িব আহিবি কেনে লাগব পঢ়িব আহি মানে কিবা এটা ভাল লাগব আৰু নলবাৰী গৈছো না তো নলবাৰীতে পঢ়াটো আৰু ঘূৰাটো মানে বেষ্ট আৰু ঘূৰিব বোলে দেখিছে নলবাৰীত পঢ়িব আহি ঘূৰিব আপোনালোকৰ সকলোৱে চিনি পায়ে চাগে ধন্দাহে মোবাইলৰ যি দোকান আছে সেই তাকে যাই আছো এতিয়া মই এটা মাইক কিনিম বুলি ভাবিছো এই কণ্টেণ্ট ক্ৰিয়েশ্যনৰ যি মাইক থাকে সেই মাইক কিনিম বুলি ভাবিছো এটা বলকচোন দোকানত যাই লগ পাইছো গাইজ ভিডিঅ' বনাই বনাই যাই থাকোঁতে ইয়াত বৰ্মন দোকান পালো ইয়াত খুৰীয়ে বোলে কিবা কয় এয়া পুলিচ খুৰা দেখিছে খুৰী মই কি ক'ম এতে মই দোকানখন দি বহুত কষ্ট কৰি দোকানখন দি কিবাকে চলি আছে চলিটো পঢ়াৰ কাৰণে মই বহুত সেই কৰি এই দোকানখনে সেই কৰি আশা কৰি আছোঁ যাতে এনেকৈ দোকানখনৰ পৰাই চলিটো পঢ়ে ভাল মানুহ কৰিব পাৰোঁ সেয়ে মোৰ বহুত আশা ইয়াতে পিঠা চাহ আৰু পৰঠা চৰঠাও পায় নেকি পৰঠা নাপায় তো থানাৰ সন্মুখেদি আহিলে আপোনালোকে ইয়াত সোমাব নিশ্চয় সোমাব সঁচাকৈ বহুত দুখ লাগে যেতিয়া এগৰাকী তিৰোতাই এনেকৈ ফুটপাথৰ সন্মুখত দোকান দি নিজৰ ল'ৰা বা ছোৱালীক তেনেকৈ পঢ়াই আপোনালোকে সেইপিনেৰে যায় নিশ্চয় এবাৰ হ'লেও সেই খুৰীগৰাকীৰ দোকানত সোমাব আৰু যদি পাৰে কিবা অলপ হ'লেও সহায় কৰি থৈ যাব খোজকাঢ়ি আহি ফাইনেলি গাছ পাই গ'লো ইয়াত ধন্দাৰ দোকান আৰু ইয়াত খাইছো কুঁহিয়াৰৰ জুচ মই কিন্তু বেলেগ জুচতকৈ মেংগ' ফ্ৰুটিতকৈ এই কুঁহিয়াৰ আৰু লেমন এইবিলাকৰ জুচ বেছি ভাল পাওঁ আপোনালোকে কি ভাল পায় ক'বচোন কমেণ্টত বলকচোন এতিয়া ধন্দাৰ দোকানলৈ যাওঁ ফাইনেলি লগ পাই গ'লো ধন্দা ধন্দা কেনে খবৰ ভাল ধন্দা আপোনাৰ দোকানত মাইক আছে নেকি কণ্টেণ্ট ক্ৰিয়েশ্যনৰ মাইক একদম বহুত হাইফাই মাইক আছে এতিয়া তাই লৈ যাই আছে ভিতৰৰ ষ্ট'ৰলৈ ডিজিআই মাইক আছে ডিজিআই বহুত হাই আপোনালোকে যদি এতিয়াৰ পৰা ডিজাইন মানে কেমেৰা আৰু মাইক মানে এইবিলাক যদি লাগে ব্লুটুথ আমাৰ তাতে গোটেইবিলাক আছে আপোনালোকক দেখাই দিছোঁ এইবিলাক EMI হৈ যাব আৰু EMIৰ জৰিয়তে আপোনালোকে ল'ব পাৰিব আহিলে হ'ল ডিজিআই ব্ৰেণ্ড যদি লাগে নিশ্চয় আহিব জিৰ' ডাউন পেমেণ্টত আপোনালোকক দিব EMI জিৰ' ডাউন পেমেণ্টটো পাই যাব জিৰ' ইণ্টাৰেষ্টটো লগাই দিম মই যিটো প্ৰডাক্ট বিচাৰিছিলোঁ সেইটো নাই বোলে ধন্দাৰ দোকানত তো হ'ব কথা নাই পিছলৈ আহিম ধন্দাৰ দোকানৰ পৰা ওলাই আহিলোঁ ধন্দাৰ দোকানত বোলে সেই প্ৰডাক্টটো নাই এতিয়া যাই আছো চেণ্ডেল কিনিব এযোৰ বলক শ্বপিং মলকে যোৱা ভাল নেকি খাই যাওক আৰু গাইজ ধন্দাৰ দোকানৰ পৰা আহি পালোঁ এয়া শ্বপিং মললৈ ধন্দাৰ দোকানত বেছি সময় ভিডিঅ' বনাব নহ'ল ইনষ্টাগ্ৰামত ৰীল বনাইছোঁ ডেছক্ৰিপশ্যনত লিংকটো থাকিব তাত গৈ আপোনালোকে ৰীলটো চাই ল'ব আৰু উদীপ্ত এই এৰো এটা বোলে ইউটিউব চেনেল আছে এৰো লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব মই ইয়াতে স্পৰ্টিং কিনিবলৈ আহিছিলোঁ কিন্তু পচন্দ নহ'ল আৰু গাইজ মই এতিয়া আহিছিলোঁ চেণ্ডেল এযোৰ কিনিব কিন্তু সেইযোৰো পচন্দ নাপালোঁ বলকচোন বেলেগত বিচাৰোঁ অলপমান গাইজ তাত চালোঁ তাৰপৰা ইয়াত ষ্টাইল বজাৰত চালোঁ কতোৱে নাপালোঁ গাইজ পচন্দই নহয় পাইছে নাই পোৱা আৰু আহি গ'লোঁ গাইজ এই স্মাৰ্ট বজাৰলৈ তো বলক ভিতৰলৈ যাওঁ তো চেণ্ডেল টেণ্ডেল নাপালোঁ এয়া ঘৰক লাগি তেল লৈ লৈছোঁ এই খোৱা তেল তো আৰু এখন বেলেগত আহিলোঁ ইয়াত বলক ফাইনেলি গাইজ একজন লৈ ল'লোঁ দিয়ক এই জুচ চাওক এইযোৰ চেণ্ডেল লৈ ল'লোঁ বলক তলত যাই লগ পাইছোঁ গাইজ এই চেণ্ডেলযোৰৰ লগতে এই পেটি পাতো লৈ ল'লোঁ কেনেকুৱা লাগিছে ক'ব কমেণ্টত এই পাত পেটি গাইজ এই পাত পেটি এই পাত গাইজ মোৰ লগতে উদীপ্ত লৈ ল'লে চাওক উদীপ্ত এইটো লৈছোঁ ভাল হ'বনে মজা বল এতিয়া কেনেকুৱা লাগিছে আপোনালোকৰ আৰু গাইজ ইয়াতে বঢ়িয়াকৈ বেলিং চেলিং কৰি ল'লোঁ ফাইনেলি গাইজ লৈ ল'লোঁ চাওক গাইজ যেতিয়া পুনৰ আৰু তাত যামে তেতিয়া জিকাইছিলোঁ কাপোৰ আনিব স্কুলৰ কলেজৰ মোৰ লগত একেলগে উদীপ্ত ব্লগিং ষ্টাৰ্ট কৰিব বোলে উদীপ্ত কোন দিনৰ পৰা কৰিবি মই এবছৰৰ পিছত ব্লগ ষ্টাৰ্ট কৰি দিম ইউটিউবত
তো সকলোৱে ছাপোৰ্ট কৰিব ৰেডি হৈ থাকক এবছৰ পিছত আৰু মাত্ৰ এবছৰ পিছত যদি হানি ব্লগাৰ হ'ব একদম হানি ব্লগাৰ হ'ব আৰু গাইজ মই যি তেতিয়া কৈছিলোঁ ইয়াৰ লিংকটো ডিছক্ৰিপশ্যনত থাকিব ইউটিউব চেনেলৰ লিংকটো আপোনালোকে গৈ ছাবস্ক্ৰাইব কৰি থৈ দিব কিন্তু ভিডিঅ' এতিয়াতে নাপায় ভিডিঅ' এবছৰ পিছত পাব পাৰে এটা দুটা আৰু খুব বেছি আৰু এটা দুটা পাবা আৰু ভাল চাই আৰু আহি পালোঁ গাইজ ডেকা টেইলাৰ্ছ বলকচোন এইবাৰ যাওঁ যাই পেলাই চাওঁ ডেকা টেইলাৰ্ছৰ খুৰীগৰাকী আছে নে নাই গাইজ লৈ ল'লোঁ ফাইনেলি ভিতৰত ভিডিঅ' নকৰিলোঁ দিয়ক এই বেগটো ল'লোঁ DSLR বেগ আৰু এটা স্পৰ্টছ স্পৰ্টিং ল'লোঁ আৰু ল'লোঁ কলেজৰ যিটো লং পেণ্ট সেইটো লং পেণ্ট লৈ ল'লোঁ বান্দৰ এয়া দেখিছেনে নাই আগত গাইজ বৰষুণ আহি আছে অলপ অলপকে লাহে লাহে ডাঙৰ হৈ যাই আছে এতিয়া হোটেলত যাব লাগে কিবা এটা খাব লাগে আৰু ঘৰত যাব লাগে হোটেল আহি পালোঁ খাবলৈ ল'লোঁ পৰঠা আৰু ঘৰত যাই থাকানো কি ভিডিঅ' কৰি থাকিম ভিডিঅ'টো ইয়াতে শেষ কৰি দিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব